তো হেল্ল' গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে বেয়া মোৰো বেয়া আৰু যাৰ ভাল চলিছে ভগৱান চকৰ নহয় তেওঁলোকো বেয়া আজি আমিতো উল্টাকৈ দি দিলোঁ বেয়া চেয়া অকণো নাপাব দেই কেনেকুৱা মজা লাগিছে নিমদা তো গাইছ আগফালতে ওলাই আহোঁতে দেখিলোঁ নহয় মেকানিকে গাড়ী ভাল কি হৈছে মেকানিক গাড়ীখনৰ বেমাৰটো চেম্পাত কৰিলোঁ 50 টকা মানে কেলৈ গম পায় দোকানলৈ যাওঁ দোকানৰ মানে বস্তু টানোকে মানে ৰেচিপি এটা বনোৱা দৰে হ'ব আজি ভিডিঅ'টো ব'লক আমি যাওঁ তো গাইছ দোকান লৈছে আনি পাব তো গাইছ দোকান পৰা দুটা কণী আনিলোঁ এটা ভাঙিলোঁ আৰু এটা ভাজিলোঁ কিন্তু কণী নাখালোঁ কিন্তু থাকিলে কেইটা সেইটো কমেণ্ট কৰি মোক জনাই দিওঁ ঠিক আছে আৰু ভিডিঅ'টোত মানে মই এণ্ট্ৰটো মানে উল্টাকৈ কৰি দিলোঁ তো বেয়া চেয়া নাপাব ভিডিঅ'টো আজি মানে এনেই অকণমান জমনি কৰিবলৈ সেইটো দি দিলোঁ ঠিক আছে কোনো যাতে বেয়া নাপায় আৰু এণ্ট্ৰটো শুনি কিনে ষ্টেণ্ডৰ পৰা কেমেৰাটো উলিয়াই দিব লাগিব নহয় এতিয়া তো গাইছ কণীটা উলিয়াই লোৱাৰ পিছত ধুনীয়াকৈ চামুচে হওক বা আপোনালোকে মিক্সিটো এনেকৈ পূৰা হেৰি কৰি ল'ব পাৰে মই চামুচে কৰি লৈছোঁ এনেকৈ ফেটিব লাগিব বহুত দেৰি 2-3 মিনিটমান এনেকৈ ফেটিব লাগিব পানীখিনি তাত দি দিলোঁ ধুনীয়াকৈ কাঁহীখনত নিমখ অকণমান দিব আপোনালোকে অকণমান 15 মিনিটমানৰ পিছত এনেকুৱা হৈছে শুই গৈছে এতিয়া 15 মিনিট থ'লে হ'ব এনেকৈ আৰু পানীও শুকাই গৈছে লাহেকৈ এয়া নমাই ল'লোঁ এইটো কাটিব লাগিব এতিয়া পনীৰ পিচটো গোটে ওখ চাপৰ হৈ গ'ল পূৰা এইবোৰ মানে ভাল নহ'ল সিমান এটা এনেকুৱা হৈছে পিচবোৰ মানে পিচটো মানে একদম হেৰি হোৱা নাই আৰু কিন্তু দেখাত একে লাগিছে বগা এনেকুৱা টানো হৈছে বৰ ধুনীয়াকৈ হৈছিলে এইটো ইয়াত তেল দি বিলাহী অকণমান খুন্দি দিলোঁ অকণমান ইভাগে গোটা দিলোঁ মছলা চছলা ইমান একো নাই দিয়া ৰেড চিলি দিছোঁ তাৰপৰা পনীৰ দি দিলোঁ ধুনীয়াকৈ এয়া হৈ গ'ল ধুনীয়াকৈ জ্বলাটো ইমান নাই দিয়া আৰু এইফালে ধনিয়া পাত দি দিলোঁ মোৰ পনীৰ ভাজি এইফালে ধুনীয়াকৈ লৈ লৈছোঁ বাতি চাতি এইবোৰ চিষ্টেম কৰি থকা নাই কোনে ধুই থাকে সেইটো কাৰণে ডাইৰেক্ট ভাত এইফালে দাইল আছে সেইখিনি পনীৰ বিলাহী এইবিলাক তাৰপিছত এয়া বেলফুৰি আচাৰ আৰু নিমখ খাই লওঁ তেতিয়াহ'লে ভালকৈ দেই এসাঁজ খাওঁ দিওঁ নহয় এতিয়া কেনেকুৱা হৈছে পনীৰ পিচ কেনেকুৱা ডাঙৰ ডাঙৰ বহুত ধুনীয়া লাগিছে মানে যিমান ভাল হ'ব বুলি ভাবিছিলোঁ তাতকৈ বেছি ভাল হৈছে আপোনালোকৰ ঘৰতে বনাই খাব পাৰে ইয়াতো মটৰ দিব পাৰি কিন্তু মটৰ নাছিলে মানে মোৰ ওচৰত কেঁচা মটৰটো যে সেইটো নাছিলে সেইকাৰণে মই ভাতকেইটা খাই লওঁ লগ পাই আছোঁ ভাত চাত খাই দেই তো গাইছ ভাত চাত খাওঁতা মানে প্ৰায় 2 ঘণ্টামানে হ'লো অকণমান 12টামান 11টা 43 ভাত চাত খাই অলপ দেৰি হ'লো এতিয়া 2:14 হ'ল 2 ঘণ্টামানে হ'ল আৰু এতিয়া কিবা এটা কাম লাগিছে শুই সেইকাৰণে অথনি অনা আছিলে তেৰি মেৰি আধুৰি কাহানী হাঁহ লাগে আৰু এনেকুৱা টাইমতো কিবা এটা খাব লাগিব
চ' গাইজ ড্ৰোন শ্বট নাছিলে মোবাইলটোহে গছৰ ওপৰৰ পৰা উঠি ঘূৰাই আছোঁ গাইজ মই উঠি আছোঁ গছৰ ওপৰত এতিয়া কাপোৰ মেলি থৈ আছে কাপোৰ চাপোৰ উঠি আছে যদি আপোনালোকে নাচাব দেই সেইযোৰ মোৰ শিলযোৰ সেইটো পুখুৰীত আমাৰ পানী চানীৰ পৰা শিকাই আছে শুকাই আছে অলপমান আগত দেখুওৱা শিকাই আছে ওলাইছে এই আছে গুচি মজা লাগিছে ন জুইটো এই জাকিটোকে বতাহ মাৰি আছে ভাল লাগিছে গৰম দিনত যাওঁ ভাল লাগে সেয়া আমাৰ তালুকদাৰ ঘৰ বুলি ধৰিব নোৱাৰি কি যে উৰি যায় কি যে উৰি